নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পূৰ্ণিমাৰ অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ ওলাইছোঁ মোৰ কৰ্মস্থলীলৈ, লগত এয়া মোৰ ল'ৰা। তো আমি গৈ আছোঁ, চাওঁগৈচোন আজি কি হয়নো। ৰিঙা ৰিঙাকৈ ওলোৱা ৰ'দজাক দুয়ো কাষে সেউজীয়াবোৰৰ মাজেৰে অকোৱা পকোৱাকৈ গৈ সেই নিৰ্দিষ্ট গাঁওখনত উপস্থিত হ'লোগৈ, যিখন গাঁৱত আজি মই ক্ষেত্ৰ ভ্ৰমণৰ বাবে আহিছোঁ। আশা বাইদেউৰ মুখেৰে গম পালোঁ যে এই গাঁওখনত কেইবাজনো লোক জ্বৰত আক্ৰান্ত হৈছে, আৰু জ্বৰত আক্ৰান্ত হোৱা মানেই মোৰ কাম অলপ বাঢ়ি যোৱা, কিয়নো সংক্ৰমিত ব্যক্তিকেইজন বাহকজনিত ৰোগত আক্ৰান্ত হোৱা নাইতো। জ্বৰ উঠা ব্যক্তিকেইজনৰ মাজত এগৰাকী গৰ্ভৱতী মহিলাও আছিল। গতিকে প্ৰথমেই আমি সেই গৰ্ভৱতী মহিলাগৰাকীৰ ঘৰলৈকে আগবাঢ়িলোঁ। ইমান ৰাস্তাটো বেয়া, তথাপিও যাবতো লাগিবই, সেয়েহে গৈ তেওঁলোকৰ ঘৰত উপস্থিত হ'লোঁ। গৈ মোৰ কাম আৰম্ভ। গৰ্ভৱতী মহিলাগৰাকীক বাহকজনিত ৰোগৰ সম্পৰ্কে বুজাই দিয়া হ'ল, লগতে তেখেতৰ তেজৰ নমুনাও সংগ্ৰহ কৰা হ'ল। গৰ্ভৱতী মহিলাগৰাকীৰ উপৰিও জ্বৰত আক্ৰান্ত হোৱা প্ৰত্যেকজন ব্যক্তিৰ ঘৰলৈকে আমি গৈছিলোঁ, আৰু তেওঁলোকৰ তেজৰ নমুনা সংগ্ৰহ কৰাৰ উপৰিও বাহকজনিত ৰোগৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বিষয়ে বুজাই অহা হৈছিল। ইয়াৰ লগে লগে গৰম আৰু সেমেকা পৰিৱেশত যে মহৰ বংশ বৃদ্ধি হয়, আৰু বাৰিষা দিনত য'তেই পানী জমা হয় ত'তেই মহৰ কণী পাৰিবৰ বাবে সুচল হয়, বন্ধ নলা নৰ্দমা, ধাননি পথাৰ, ছাদত থকা পানীৰ টেংকি আদিত যে মহে কণী পাৰে, এই বিষয়ে বুজাই দিয়া হয়। আৰু সেইদৰে আঁঠুৱা ব্যৱহাৰ কৰি হোৱাৰ উপকাৰিতাৰ বিষয়েও তেওঁলোকক জনাই দিয়া হ'ল, আৰু লগতে আমিও আঁঠুৱাসমূহ ঔষধীকৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি আহিলোঁ। বন্ধু বান্ধৱীসকল, যদি কেতিয়াবা কেইবাদিনো ধৰি জ্বৰ উঠি থাকে, তেতিয়াহ'লে ইয়াক সহজভাৱে নল'ব দেই। ই বাহকজনিত ৰোগৰো লক্ষণ হ'ব পাৰে, গতিকে আপোনালোকে তেজ পৰীক্ষা কৰিবলৈ এলাহ নকৰিব। বন্ধু বান্ধৱীসকল, সৰু হ'লেও মোৰ কিন্তু কামটোৰ গুৰুত্বতা যথেষ্ট বেছি। আপোনালোকেও এটা লাইক কৰি মোক কামটোৰ প্ৰতি উৎসাহ জনাব, আৰু লগতে ভুল শুদ্ধবোৰ কমেণ্ট কৰি জনাই দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।